কচু শাকৰ লগত কচ মাছ কাৰ কাৰ প্ৰিয় মোৰ হলে খুবেই প্ৰিয় কিয়নো সৰুৰ পৰা প্ৰায়ভাগ এনেকুৱা ধৰণৰ কচু ঢেকীয়া খাই মাজে মাজে খায়ে ডাঙৰ হৈছোঁ কাৰণ কিয় আগতে আমাৰ বোলে হিমোগ্লোবিন কম কচু কলা কচু খাবি বোলে কেলছিয়াম কম ঢেকীয়া খাবি তেনেকুৱা ধৰণৰ মন্তব্যৰে ডাঙৰ হৈছোঁ প্ৰায় সেইটো কাৰণে এতিয়া তাৰ মানে কচু ঢেকীয়া হওক বা ভেদাইলতা এইবিলাকৰ প্ৰতি এটা দুৰ্বলতা বেলেগ ধৰণে আছে তাৰ মানে যেতিয়া হোটেলত কেতিয়াবা ভাত খাওঁ বা হেৰি খাওঁ যদি থালখনত কচু ঢেকীয়া বা খাৰ জাতীয় তেনেকুৱা চব্জিকণ দিয়ে প্ৰথমতে চকু কিন্তু সেইখন মানে সেই বাতিটোলেহে যায় মোৰ দৰে এনেকুৱা কাৰ হয় বাৰু আৰু সেইটো কাৰণে কি হ'ল কালি মানুহজনে এইটো একচুৱেলি যোৱাকালিৰে ভিডিঅ' হয় কালি মানুহজনে আনিছিলে ভকুৱা মাছ তাৰপিছত ভকুৱা মাছৰ মাথা আহিছে কিন্তু অলপ সৰু হ'ল তাৰপিছত কি কৰিলে কচু লগত লৈ আহিছিলে তাৰপৰা মই বোলো কচু অনা দেখি পেলাই মই বোলো আজি ভকুৱা মাছৰ মাথাটোৰ লগতে কচ মাছো খাম কচ মাছ লৈ অহা যোৱা তাৰপিছত তেওঁ আকৌ লৰালৰিকৈ গৈ পেলাই কচ মাছ লৈ আহিলে তাৰপিছত ধুনীয়াকৈ বনালোঁ লোকেল বিলাহী আছিলে ইমান ধুনীয়া টেঙাও হৈছে আৰু খাবলৈও বহুত বেছি সোৱাদ হৈছে জালুক চালুক দি বনালোঁ মানে কৈছোঁ নহয় সেয়াই আৰু মানে দুৰ্বলতাটো থাকিলে এনেও বেছি সোৱাদ লাগে নহয় সেয়াই আৰু একদম ধুনীয়াকৈ বনালোঁ তাৰপিছত একদম যোৱাকালিৰ মানে থালিখন সম্পূৰ্ণ মানে লোকেল আৰু এইফালে কচু শাক বনালোঁ কচ মাছেদি তাৰপিছত আৰু কচ মাছ আৰু ভকুৱা মাছৰ সেই মাথা দি পেলাই এনেকৈ বনালোঁ তাৰপিছত মানিমুনি আনি থোৱা আছিলে মানিমুনিখিনি বনালোঁ ভকুৱা মাছেদি মানিমুনি বিলাহী এনেকৈ দি পেলাই ভকুৱা মাছেদি বনালোঁ তাৰপিছত আৰু বেলেগ আৰু বনাই থকা নাই আৰু কাৰণ দুইখনেই যিহেতু প্ৰিয় হৈ পৰিছে আৰু বেলেগ আৰু জুতিৰ কোনো প্ৰয়োজন নাই ধুনীয়াকৈ মানিমুনি আৰু ভকুৱা মাছৰ জোল কচু শাকখিনি ধুনীয়াকৈ জোল কৰা নাই অলপ ভাজি টাইপৰ কৰিছোঁ কৈছোঁ নহয় বৰ তৃপ্তিৰে খালোঁ দেই যোৱাকালি তাৰপিছত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মই বোলো ভিডিঅ' অকণমান কৰি পেলাই যিহেতু দি থাকোঁ এনেকৈ ৰন্ধন প্ৰকৰণৰ ভিডিঅ' সেইটো কাৰণে ভিডিঅ'টো কৰি পেলাই আগবঢ়ালোঁ গতিকে যদি আপোনালোকেও ভাল পায় তেনেহ'লে লাইক এটা কৰিব কমেণ্ট এটা কৰি জনাবচোন দেই এনেকৈ খাই যদি ভাল পায়